অৰুণোদয় আঁচনিক লৈ আহি গ'ল এক ডাঙৰ খবৰ। হিতাধিকাৰী তালিকাত হ'ব পাৰে এইবাৰ ডাঙৰ সাল সলনি। যোগ হ'ব এইবাৰ নতুন নিয়ম। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব পুনৰ সমীক্ষা। হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন প্ৰক্ৰিয়া। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে নাম। সবিশেষ জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। হয়, এই মুহূৰ্তত আহি পৰিছে এক ব্ৰেকিং নিউজ। হয়, ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এক ডাঙৰ খবৰ। হয়, আপুনি যদি এজন অৰুণোদয় হিতাধিকাৰী তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। হয়, অৰুণোদয়ক লৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন প্ৰক্ৰিয়া। হয়, অৰুণোদয়ৰ কাৰণে ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন প্ৰক্ৰিয়া। যদি আপোনাৰ চাৰিচকীয়া বাহন থাকে তেন্তে আপোনাৰ নাম কৰ্তন হ'ব অৰুণোদয়ৰ পৰা। হয়, এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হয়, আপোনাৰ ঘৰত যদি চৰকাৰী চাকৰিয়াল থাকে তেন্তে আপোনাৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয়ৰ পৰা। হয়, আপোনাৰ যদি উন্নত অৱস্থা হয় তেন্তে আপোনাৰ নাম কৰ্তন হ'ব অৰুণোদয়ৰ পৰা। কিয়নো অবিবাহিত বা বিধৱাসকলক এইবাৰ প্ৰথমতে দিয়া হ'ব অৰুণোদয় আঁচনি। হয়, সেইকাৰণে পুনৰ ভেৰিফিকেশ্যন কৰা হ'ব অৰুণোদয় আঁচনি। হয়, আপুনি যদি এজন অৰুণোদয় হিতাধিকাৰী তেন্তে কমেণ্ট কৰি নিশ্চয় জনাব। হয়, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, আনকো চোৱাৰ সুবিধা কৰি দিব। ধন্যবাদ।